ইয়াৰপৰা এতিয়া যাওঁ খুৰাৰ লগত গৈ আছোঁ আজি মেডিকেললৈকে খুৰাৰ লগত যাম খুৰাই ধুনীয়াকৈ ড্ৰাইভ কৰি আছে একদম ধুনীয়াকৈ এতিয়া গান বজাব চাগে 1200 ভাওনা নাচায় 1200 ভাওনা চাব নাযায় জামুগুৰি আমাৰ তাত জামুগুৰি অঁ আমাৰ ঘৰ বাৰু আগলৈ কিন্তু ভাওনা মানে ওপৰত চাব লাগে আৰু ভাল লাগে বাই বাই আমাৰ কলেজৰ ৰাস্তা নদী ন এখন গাইজ গাভৰু নদী পাই গ'লোহি গাভৰু নদী পেট্ৰল গাড়ীৰ ভিৰ চিটিত তেল ভৰাব বাই বাই খুল খুল মা এনে 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 গুচি আহিছো কি কৰি আছ বাদ দে পাই গ'লোহি গেটৰ ওচৰ এইফালে মোৰ লগত আছে সুৰজ কুমাৰ গাইজ মানে এতিয়া এইফালে আমি পিছফালৰ পৰাহে আহিলোঁ যেন পাওঁ মানে ছাৰ আপুনি কি ক'ব ইয়াৰ বিষয়ে আজি ত' যেনেকৈ আমি চাব পাৰোঁ ইয়াত বহুত তাগৰা হৈছে ন গাইজ এইফালে আৰক্ষী প্ৰশাসন বৰ্তমান বহুত ভিৰ আমি পিছফালেদি আহিছোঁ উপায় নাই আৰু আগফালেদি মানে সোমাব নোৱাৰি বহুত ভিৰ লগৰকেইটা বহুত পিছফালে আছে আমি আগত আহি গ'লোঁ মোবাইল চাই ৰাস্তাবিলাক ইমান এটা 12 চহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট প্ৰান্তত 5 বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ অৰ্থাৎ 12 মানে অনেক আৰু চহৰীয়া মানে ৰাইজ গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ ভাওনা উদযাপন কৰে সেয়েহে 12 চহৰীয়া ভাওনা অনুমানিক 1797 বা 98 চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে এতিয়া জানো আহক 12 চহৰীয়া ভাওনাৰ ইতিহাস অনুমানিক 1797-98 চনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে 12 চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল কেনেকৈ ইয়াৰ সূত্ৰপাত হৈছিল তাৰ কোনো লিখিত সমল নাই যদিও 12 চহৰীয়া ভাওনাৰ পাতনিত কলিয়াবৰৰ হাজাৰী ভাওনা কামপুৰৰ বাৰেগঞা ভাওনা আদিৰ প্ৰভাৱ থকাটো অনুমান কৰা হয় এই সময়ত মুঠ 24 বাৰ এই মহোৎসৱ অনুষ্ঠিত হৈছিল দক্ষিণ জামুগুৰি অন্তৰ্গত পাচি গাঁৱৰ পশ্চিমে থকা লঘু দলনি পথাৰত প্ৰথমে 21খন ভাওনাত ইয়াৰ আৰম্ভণি হৈছিল এনেদৰে 1807 চনত সেই গাঁৱৰ বৰ্তমান নামঘৰ থকা ঠাইত খুনখোৱা হাটৰ কাষত 1812 চনত বৰভগীয়া গাঁৱৰ পশ্চিম ফাকুৱা পথাৰত 1817 চনত পুনৰ লঘু দলনিত অনুষ্ঠিত হৈছিল একেদৰে 1895 চনত ফলগুৰি গাঁৱৰ পশ্চিমে থকা ডুমৰ বাকৰিত এই অনুষ্ঠান অনুষ্ঠিত হয় 1900 চনত কাঠবাৰী গাঁৱৰ উত্তৰে থকা ঢাকৰি পথাৰত 18খন খলাত 18খন ভাওনাৰ 12 চহৰীয়া উদযাপন হয় এনেদৰে 1905 চনৰ 21খন খলাৰে ডেকাসুন্দৰ গাঁৱৰ পকামুৰা পথাৰত বৃহ মণ্ডপ সাজি এই ভাওনা উদযাপন কৰা হয় তাৰে পাছত 1910 বৰহমপুৰ সৰুভগীয়া গাঁৱৰ মাজৰ বালি পথাৰত এই ভাওনা পতা হয় পুনৰ আকৌ 1917 চনৰ পৰা 2007 চনলৈ 14 বাৰ পকামুৰা পথাৰতে 12 চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল মাজতে এবাৰ আকৌ 1953 চনত পাতলচুক গাঁৱৰ উত্তৰে থকা ফুটুকাতলি পথাৰত এই অনুষ্ঠান উদযাপিত হৈছিল উল্লেখযোগ্য যে 2013 চনত পকামুৰা পথাৰতে 24-27 ফেব্ৰুৱাৰীত 12 চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল একেদৰে পুনৰ আজিও পকামুৰা পথাৰতে এই অনুষ্ঠান আয়োজন কৰা হৈছে আহক আমি উপভোগ কৰোঁ এতিয়া আহক আমি জানো 12 চহৰীয়া ভাওনাৰ গঠনৰ বিষয়ে 12 চহৰীয়া ভাওনাৰ মূল মণ্ডপটো পদুম ফুলৰ চকাৰ আৰ্হিত নিৰ্মাণ কৰা হয় পদুমৰ প্ৰত্যেকটো পাহিত এখনকৈ খলা নিৰ্মাণ কৰা হয় একোখন খলাত 7টাকৈ খুঁটি থাকে বাঁহৰে নিৰ্মাণ কৰা চাল ওপৰত 9 খেৰৰে ছাউনি দিয়া হয় মণ্ডপৰ সোঁমাজত গম্বুজ সাজি ওপৰত স্বৰ্ণ কলচী প্ৰতিষ্ঠা কৰা হয় প্ৰতিখন খলাৰ কেন্দ্ৰস্থল দৌলত সিংহাসন প্ৰতিষ্ঠা কৰা হয় খলাবোৰৰ সন্মুখত একোটাকৈ বাটচৰা থাকে
আৰু তাৰ কাষতে একোটাকৈ চাহ ঘৰ থাকে। প্ৰত্যেক খলা, বাটচৰা আৰু চাহ ঘৰৰ আৰ্হি সম্পূৰ্ণ একে। লগতে গম্বুজৰ সৈতে ৰভাখন আৰু খলাসমূহক 7টা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হৈছে গুৰু আসন, বৈশিষ্ট্য লোকৰ আসন, গুৰু আসন, প্ৰদক্ষিণ পথ, ৰংগভূমি বা অভিনয় ক্ষেত্ৰ, বাটচৰা, মুকলি ঠাই, মূল। এতিয়া জানো আহক বাৰে চহৰীয়া ভাওনাৰ বৈশিষ্ট্যৰ বিষয়ে। বাৰে চহৰীয়া ভাওনাৰ বৈশিষ্ট্য বুলি ক'লে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সৰ্বজনীন উদযাপন কৰা শংকৰী কলা কৃষ্টিৰ এনে ধৰ্মীয় সাংস্কৃতিক এক অনুষ্ঠান। লগতে খুবেই জনপ্ৰিয় আৰু কেইবা লক্ষ দৰ্শকে উপভোগ কৰিব পৰা এক অনুষ্ঠান। কোনো আনুষ্ঠানিক কাৰিকৰীৰ প্ৰশিক্ষণ নথকা গাঁৱলীয়া ৰাইজে কোনো বিশেষজ্ঞ কিংবা অভিযন্তাৰ সহায় নোলোৱাকৈ নিজৰ সহায় আৰু বুদ্ধি অভিজ্ঞতাৰে এনে সৰ্বাংগ সুন্দৰ সুবৃহৎ মণ্ডপ পৰিকল্পনা কৰি তাক বাস্তৱত ৰূপান্তৰ কৰে। 14ৰ পৰা 21খন খলাই এক বৃহৎ আকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্ৰতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলাখনক মূল খলা হিচাপে গণ্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয়। প্ৰতিখন খলাকে গছ, লতা, ফুলৰে সুদৃশ্য কৰি তাৰ সন্মুখত একোটাকৈ তোৰণ সাজি মঞ্চসমূহক অধিক সুন্দৰ কৰি তুলিবলৈ যত্ন কৰা হয়। এই সকলো খলাত একে সময়তে দবা, বৰকাহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্ৰথম খলাৰ পৰাই গায়ন বায়ন, ধোৰাপাক আদি আৰম্ভ কৰে। ইয়াৰ পিছত প্ৰতিখন খলাতে সুকীয়া ভাওনা হয়। প্ৰতিখন খলাত গায়ন বায়ন, সূত্ৰধাৰ, নাট আদি ভিন্ন ভিন্ন। সন্মুখ ভাগ পাই গ'লোহি। ইয়াত দেখা পোৱা গৈছে 12 চহৰীয়া ভাওনা মণ্ডপ বুলি লিখা আছে। গাইজ পুৰা সম্পূৰ্ণ দৃশ্য মজা লাগিছে কিন্তু আজি এই ক্ষেত্ৰত আনবিলিভেবল বাই। প্ৰতিখন উপকমিটিৰ প্ৰতিজন সদস্যই সচেতন ভূমিকা গ্ৰহণ কৰি আছে। কৰিয়ে আৰু এইখিনিতে জনাব বিচাৰিছোঁ যে আমাৰ প্ৰদৰ্শনে এতিয়া ইয়াক খাই লওঁ, খাই লৈ পেলাই আমি এফালে গৈ আছোঁ। এতিয়া আগবাঢ়ি সোমাই যাওঁ। গাইজ দুইফালে প্ৰতিমূৰ্তি। গাইজ এফালে পুলিচ কণ্ট্ৰল ৰুম আছে, এম্বুলেঞ্চ আছে। যিহেতু 5 বছৰৰ মূৰে মূৰে হয়, একদম এক্সাইটেড আছোঁ অলপ চোৱাৰ বাবে। সেইফালে ইমাৰ্জেঞ্চিৰ কাৰণে ফায়াৰ ব্ৰিগেড। মজা মজা একদম ধুনীয়া আহল বহল জেগা। স্বাস্থ্য সেৱা শিবিৰ চব আছে ইয়াত গাইজ। মানে টেনশ্যন নাই আৰু ইয়াত কিবা প্ৰব্লেম হ'লে। যেতিয়া আহক আমি প্ৰথম খোলাৰ ফালে আগবাঢ়োঁ। গাইজ 1 নম্বৰ খোলা। এইজন এংকাৰ নিউজ লাইভৰ 2, 3, 4 কেনেকৈ 17 নম্বৰ খোলা লাষ্ট। একেদৰে 18 নম্বৰ এখন। এখন 20 নম্বৰ। এখন 21 নম্বৰ। টোটেল 21খন খোলা আছে। দৃশ্য লাইটটো গুচি গ'ল ফটককৈ, যি নহওক আকৌ আহিলে। খোলাৰ আগফালবিলাক এখন হৈ গ'ল 19 নম্বৰ খোলা বা ইণ্ডিয়ান আৰ্মিৰ স্বাধীনতাৰ অমৃত মহোৎসৱ চলি আছে। চিত্ৰ প্ৰদৰ্শনী ফালে LD স্ক্ৰীণত এটা ভিজুৱেল চলি আছে। আয়োজক চেণ্ট্ৰেল
গুৱাহাটী জামুগুৰিহাট সেফালে ভাওনা মহোৎসৱ 2023 লিখা আছে আৰু এইফালে নিশ্চয় এখন মেলা চলি আছে এইখন মেলা চাবলৈ এইফালৰ পৰা টিকেট ল'ব লাগিব গাইজ প্ৰথম টিকেট কাউণ্টাৰত ভিৰ চাওক তো টিকেট ল'ম কেনেকৈ গাইজ লৈ লওঁ টিকেট লৈ ল'লোঁ টিকেট গাইজ গাইজ আমি 10 টকা দি সোমাই আহিছোঁ লৰিত শৰ্মা পৱন উপাধ্যায় আপোনাৰ দুয়োগৰাকী আমি যি দলত যুৱৰ কেন্দ্ৰ আছে তাত উপস্থিত হ'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ লৰিত পৱন উপাধ্যায় আপোনালোকক আমি যি দলৰ কেন্দ্ৰ আছে তাত উপস্থিত হ'বৰ বাবে অনুৰোধ কৰিছোঁ গাইজ কঠীয়াৰোৱা মেচিন নাৰ্চাৰী সাধনা ফ্ৰুট প্ৰডাক্টছ ঢেকীয়াজুলি পাইছে আমাৰ তাত আমাৰ অনুসন্ধান কাৰ্যালয়ত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ তোমাক বিচাৰি বিৰাট দাস আমাৰ অনুসন্ধান মন্দিৰ চাহু তোমাক বিচাৰি বিৰাট দাস অনুসন্ধান কাৰ্যালয়ত অপেক্ষা কৰি আছে তোমাক আহিবৰ বাবে কমিটিৰ সভাপতি গ্ৰাম্য পানী আৰু অনাময় সমিতিৰ সভাপতি উপস্থিত থকা কাউন্সিলৰ পানীৰ উপভোক্তা সমিতিত এজন সভাপতি এজন উপসভাপতি এজন সাধাৰণ সম্পাদক এজন উপাধ্যক্ষ আৰু 10জন সাধাৰণ সদস্য থকাটো প্ৰয়োজনীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট ক্ষেত্ৰীয় বিষয়া আৰু বহুবাৰ জড়িত হৈ থকা কেন্দ্ৰীয় পানী উপভোক্তা সমিতিৰ ক্ষেত্ৰত প্ৰতিবাৰ পানী উপভোক্তা সমিতিখনৰ অতিথি সদস্য হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট কাৰ্যবাহী অভিযন্তা বা তেওঁৰ কৰ্তৃত্ব
অসমীয়া ভাষাৰ ছফ্টৱেৰ বিকাশ কেন্দ্ৰ কিতাপ দোকান গাইছে অসমীয়া সাজপাৰ এতিয়া মোকে খাব গাইছ স্নেক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ সংস্কৃতি পৰিক্ৰমা বিভাগ অসম চৰকাৰ ঘূৰাই নিজে ভাল না না ভিতৰলৈ নোসোমাব এইখন এখন গাইছ গাঁও হয় এইটো মোৰ ঘৰ ইয়াত মই খেলবো সেইটো মোৰ হৰিণ মই যদি হৰিণ এটা থাকিলেহেঁতেন গাইছ এখন কি হয় কইনাকা বহুমুখী পাম এনেকুৱা নেকি কইনাকা বহুমুখী পামখন এনেকুৱা নেকি জানো গাইছ নাজানো ইমান গাইছ এফালে দেখিছোঁ মানুহে অধিক ভিৰ কৰিছে চব ভিৰত কিনো আছে চাই লওঁ এবাৰ গাইছ এইটো পাজল তাৰ ভিতৰত সোমাই পেলাই ওলাব লাগে এইটো মূৰেদি এইবিলাক মই ট্ৰাই নকৰোঁ গাইছ মানুহ আছে ইয়াৰ ভিতৰত গাইছ
উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণি আমাৰ আৰু খোৱা কুমাৰে পলাশৰ ৰঙা গাইছ এইকেইটা গুণ্ডাকেইটা গাইছ এইদৰে পাপন দা আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু আমি ওলাই আহিলোঁ এতিয়া যাওঁ ঘৰলৈ বাই বাই আজিলৈ ইমানখিনিয়ে আছিলে পিছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ বাই মোৰ জন্মনি তুমি বহাগৰ আই জন্মনি গৈ দিচাঙত যাম ৰে মাজনী ৰঙাকৈ কাগজতে তিয়াৰ বজাতে মাজনী চিঠি লিখো তোমালে তই মহিছে মোক তুমি জানানে প্ৰেম দুৱে দহিছে মোক গাইছ কইনাকা জয় জুবিন দা সপোনতে মাজনী দেখিছিলো তোমাকে বধৰুতে মাজনী ধুনী মোৰ ভাগিলে চাৱনীৰে চালাম কৈ দেহা খিৰখিৰাই গ'ল মই নাজানৈ খিৰখিৰাই গ'ল মই নাজানৈ পেটলৈ ভাত নোযোৱা হ'ল পূজা খাতৰ হ'ল মই নাজানৈ পূজা খাতৰ হ'ল মই নাজানৈ নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ নৰে কথাৰো গাইজ ঘৰ পাই গ'লোহি গান গাই গাই ঘৰ পাই গ'লোহি এতিয়া তুমি ভালকৈ যাবা আৰু হেল্ল' গাইজ ইয়াক এতিয়া মোবাইল দিলোঁ যায় আৰু এতিয়া আৰু মই আৰু আজিলৈ ইমানেই এইটো ভিডিঅ' ঘৰ আহি পাই গ'লোঁ গাইজ এতিয়া বাই বাই টাটা গুড নাইট